দৰ্শক হল কিছু সময়ৰ পূৰ্বে সাংসদ ৰকিবুল হুছেইনৰ ওপৰত ভয়ংকৰভাৱে আক্ৰমণ চলিল তাৰ কেইবাটাও ভয়াবহ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো কেৱল সাংসদ গৰাকীৰ ওপৰতে নহয় কৰ্তব্যৰত আৰক্ষীৰ ওপৰতো জপিয়াই পৰিছে একাংশ দুৰ্বৃত্ত বিৰোধী পক্ষৰ একাংশ দুৰ্বৃত্তই পিছে পিছে আহি ৰকিবুল হুছেইন গৌবেক ধনি দিছে আৰু এই কেমেৰাত যিবোৰ দৃশ্য বন্দী হৈছে এয়া অতি ভয়ংকৰ দৃশ্য বন্দী হৈছে কেৱল সাংসদৰ ওপৰত নহয় অসম আৰক্ষীৰ কৰ্মৰত বিষয়া জোৱানৰ ওপৰতো ঘুচিয়াইছে নিৰ্মমভাৱে প্ৰহাৰ কৰিছে আমি অন স্ক্ৰীন আপোনালোকক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত অন স্ক্ৰীন দৃশ্য চাওক এইগৰাকী কলা কাপোৰ পৰিহিত এজন যুৱক ৰকিবুল হুছেইনৰ ওপৰত কিদৰে জপিয়াই পৰিছে এয়া চাওক এগৰাকী আৰক্ষী কৰ্তব্যৰত আৰক্ষীৰ জোৱানক কিদৰে মাৰপিটৰ চেষ্টা চলাইছে এয়া চাওক কিদৰে ঘুচিয়াইছে আমি সম্পাদিতৰ ওপৰত সেইসমূহ দৃশ্যসমূহ দেখুৱাইছো ক্ৰিকেটৰ বেটেৰে কোবাইছে ৰকিবুল হুছেইনক ক্ৰিকেটৰ বেটেৰে কোবাইছে আৰু ৰকিবুল হুছেইনক সুৰক্ষা দিবলৈ চেষ্টা কৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰা আৰক্ষী জোৱানকো ঘুচিয়াইছে একাংশ দুৰ্বৃত্তই এই দৃশ্য আপোনালোকে দেখিছে ৰূপহীয়াতৰ নগৰৰ মাজমজিয়া ৰকিবুল হুছেইন আৰু পুত্ৰ তানজিল হুছেইন তেখেতসকলে বাইকেৰে দলীয় কৰ্মী সভালৈ গৈ আছিলে তাৰ পাছতে একাংশ প্ৰত্যক্ষদৰ্শীয়ে মোবাইলৰ কেমেৰাত সেই ভিডিঅ' আবদ্ধ কৰিছে যি ভিডিঅ'ত ভয়ংকৰভাৱে আক্ৰমণৰ অন কেমেৰা ৰেকৰ্ডিং হৈছে চাওক Police over there.